खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आसाम विधानसभा बिसायख'थिया गेजेराव आरो साननैल'सै आरो बे आसाम विधानसभा बिसायख'थियाव सिडली विधानसभा बियाबाव रनजित बसुमतारी बिथांखौ माइनरिटी हारिनिफ्राय 99% भट होनानै देरहासार खालामनायनि थांखि आरो बिथांमोना मख'दों माइनरिटी हारिनि गोबां लाइमोनफोरा सिडली ओनसोलनि गोबां लाइमोनफोरा दाबि दैखांदोंदि थांनाय काउन्सिल बिसायख'थियाव पानिराम ब्रह्मनो 80% भट होनानै देरहा होदोंमोन नाथाय फैगौ विधानसभा बिसायख'थियाव थामहिनबा 9 एप्रिलाव जा विधानसभा बिसायख'थि जानो थांगासिनो दं बे बिसायख'थियाव सिडली विधानसभा बियाबाव रनजित बसुमतारी बिथांनो सिडली विधानसभा बियाबनिफ्राय माइनरिटी हारिनिफ्राय 99% भट होनानै देरहासार खालामनो थाखाय बे समाव थांखि लादों। दिनैनि समाव बयबो मिथिगौदि थांनाय बिटिसि काउन्सिल बिसायख'थियाव हाग्रामा महिलारी बिथांनि दैदेननाय बिपिएफ राजखान्थि दोलोआ 80% भट मोननानै माइनरिटी हारिनिफ्राय भट मोननानै देरहासार जादोंमोन आरो पानिराम ब्रह्म बिथाङाबो देरहासार जादोंमोन नाथाय बे खेबाव चेलेन्ज खालामदों हाग्रामा महिलारी बिथांनि दैदेननाय बिपिएफ राजखान्थिनि बिजाथिफोरनि सायाव आरो बिथांमोनानो जाखांफुहांनाय माइनरिटी हारिनि लाइमोनफोर आरो बे लाइमोनफोरा रनजित बसुमतारी बिथांमोननो 99% भट होनानै देरहासार खालामनायनि थांखि लादों। दानिया फैदो बिदिब्ला सिडली विधानसभा बियाबाव रनजित बसुमतारी बिथांनो 99% भट होनायनि बाथ्रा बुंनायखौ नोंथांमोननि गेजेराव लाना फैनि আজি আপোনালোকে দেখিবলৈ পাইছে বা ৰাইজে দেখিছে এই আমাৰ এই ল'ৰাবিলাকে আমাৰ সিডলি যি এলএসি সিডলি সমষ্টিৰ বিভিন্ন জাগাৰ পৰা আহি মানে বিগত দিনত বিপিএফৰ হৈ কাম কৰিছিল এই হেতি মানে বিপিএফৰ পৰা একদম ওলাই আহিলে আজি ওলাই আহিল মানে সৰ্বশ্ৰেষ্ঠ মানুহ সকলোকে লগত লৈ আজি তেখেতলে আমাৰ ইপিএফৰ হৈ কাম কৰিব আৰু কাম কৰাৰ কাৰণটো কি আগন্তুক দিনত যি বিজেপি বিপিএফে যি প্ৰতাৰণা কৰিলে ৰাইজৰ লগত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ লগত বা বেংগলী মানুহৰ লগত প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত কিন্তু তেখেতসকলে মানে প্ৰতাৰণা কৰিলে যাৰ কাৰণে সেই মানুহখিনিতে ক্ষোভিত হৈ বিপিএফৰ পৰা ক্ষোভিত হৈ আজি আমাৰ ইপিএফ দলত হেতি যোগদান কৰিলে মুকলিভাৱে সমৰ্থন কৰিলে ইতিমধ্যে আপোনালোকে জানে অলপ আগত মিডিয়াতো হেতি ক'লে যে আমি এইবাৰ মানে একদম সিডলি সমষ্টিক কম যেনেকৈ আমি 80% ভোট দি জিতাই দিছিলোঁ পানিৰামক এইবাৰ হেতি একদম 99% ভোট লৈ আনি জিতাই দিব বুলি প্ৰতিশ্ৰুতি দিলে ইপিপিএলৰ প্ৰাৰ্থী আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰক ট্ৰেক্টৰৰ ছবিত ভোট দি জিতাই দিব একদম স্পষ্ট ইয়াতে কোনো ধৰণৰ হেৰি নাই খালি এইটোই নহয় আজি আপোনালোকে জানে কিছুদিনৰ পৰা ধাৰাসাৰভাৱে আমাৰ ইপিপিএলৰ দলত জইন কৰি আছে সমৰ্থন কৰি আছে আৰু ভিতৰত বহুত আমি দেখিছোঁ আমাৰ নাঙ্গল ভাঙাই হওক ছাতিপুৰে হওক ভবানীপুৰে হওক যিটো এলচিত আমাৰ সিডলি সমষ্টিৰ 19 নং সিডলি সমষ্টিৰ যিমান ভোটাৰ আছে বেছিভাগ মানুহে এইবাৰ চিন্তা কৰি আছে যে বিটিচিৰ পৰা একদম পলিঅ' পখিলে যেনেকৈ বিজেপিক আমি উৎখাত কৰি দিছোঁ তেনেকৈ এইবাৰ বিপিএফক উৎখাত কৰি দিব লাগে কাৰণে হেতি ষ্টেণ্ড লৈছে।